নমস্কাৰ। শ্ৰদ্ধাৰ অতুল তামুলীদেৱে যোৱাকালি কৰোণা কীৰ্তন প্ৰথম খণ্ড প্ৰথম অধ্যায় হিচাপে তেখেতে লিখি উলিয়াইছিলে, তাক মই যোৱাকালি পাঠ কৰিছিলোঁ। আজি সেই কৰোণা কীৰ্তনৰ তেখেতে দ্বিতীয় অধ্যায়টো লিখি উলিয়াইছে, সেইখিনি মই আপোনাৰ সবৰ আগত পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। এৰাম প্ৰথম অধ্যায়ে দিলো সংক্ষিপ্ত আভাস, বেশুন পৃথিৱীত কৰোণাৰ কিমতে প্ৰৱেশ। 1930 চনে প্ৰথমে দেখা দিলে কৰোণা ভাইৰাছে, 1940 চনত পুনৰ পৃথিৱীত প্ৰকাশিলে যে তেতিয়া ইহাৰ লক্ষ্য স্তন্যপায়ী আৰু পক্ষীয়া চিলন্ত। এই 1960 চনত প্ৰথম মনুষ্যক কৰিলে আক্ৰান্ত, তাৰ পিছে 2003 পৰিচিতি লভিলে ই SARS-CoV নামে। আহিলন্ত 2004 চনে পুনৰ COVID-19 নামে। 2005 আহে যে HKVI নাম লৈয়া, SARS-CoV নামে 2012 আহে ভীষণ 2019 নৱেম্বৰ মাহে চীনৰ ইউহানে আশয় SARS-CoV-2 হইল জানা ইহাৰ নৱ পৰিচয়। কৰোণা ভাইৰাছৰ ই যে বৃহৎ পৰিয়াল, শ্বাসতন্ত্ৰত আহত কৰি কৰে পয়মাল। নানা নামে বিবিধ ৰোগক ই যে বিয়পায়, মৰতত পশু পক্ষী মনুষ্য কাকো নাবাচয়। অদ্যপি COVID-19 নামে পৰিচিতি লভি সমগ্ৰ বিশ্বকে ৰাখিছে ই সন্ত্ৰসিত কৰি। 2209খন দেশ আৰু 1.5 কোটিৰ অধিক আক্ৰান্ত, প্ৰায় 90,000 মৃত আৰু 330,000 ৰোগমুক্ত। এই কৰোণাৰ ইতিবৃত্ত ইমানকে ব্যাখ্যাত কৰিল। দ্বিতীয় অধ্যায়ৰ কথাহি
মানে থৈল। এই অতুল অৱদতি মনোযোগে শুনা সৰ্বজন, এই কৰোণা উদ্ভৱ কালে সাৱধান হোৱা জনগণ। এই কৰোণা উদ্ভৱ কালে সাৱধান হোৱা জনগণ। কৰোণা উদ্ভৱ কালে সাৱধান হোৱা জনগণ। কৃষ্ণ।